নমস্কাৰ। কবিতাৰ শিৰোনাম মই বিচৰাৰ দৰে তই হ'ব পৰা নাই। কবি বিশ্বজিৎ দাস। তই ভবাৰ দৰে সকলো ইমান সহজ নহয়ও। বিশ্বাস আৰু আন্তৰিকতাৰ সুদূৰ পখাৰি হ'লেহে সম্পৰ্ক এটা সুদৃঢ় হয়। তোৰ মনত আছে চাগৈ, তইহে মোক বুজাইছিলি, যদিহে মোৰ ঠাইত তই থিয় হৈ চাৱ, দেখিবি এখন বিশাল সাগৰৰ ঢৌ, কিন্তু তাত থকা প্ৰকৃতিৰ লহৰত উটি ভাহি যাব নিদিবি নিজকে। কাৰণ প্ৰকৃতিৰ দৰে তয়ো অপ্ৰাণ চেষ্টা কৰিলেও কিছু ক্ষেত্ৰত দুমোজাত পৰিবি। তই ভবাৰ দৰে সকলো হোৱাই নাই, আৰু তই ভবাৰ দৰে হ'ব বুলি ভাবিও নাথাকিবি। কাৰণ মোৰ মানসিকতাই তোৰ চিন্তাৰ অনুভৱক বুজি পালেও ক'ৰবাত আকৌ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰা নাই চাগে। চঞ্চল আৰু ধৈৰ্য এই শব্দ দুয়োটা এটা আনটোৰ পৰিপূৰক, কিন্তু চঞ্চলতাৰ পৰশ সকলোৰে জীৱনত আহেই, কিন্তু নিজকে কেনেদৰে সংযম কৰিব পাৰি সেয়া নিজৰ ওপৰত থাকে। তোৰ ভবা কথাবোৰৰ সামঞ্জস্য আছে, মই জানো, কাৰণ ভদ্ৰ স্বভাৱৰ এসোপা মুখা পিন্ধা মানুহে বৰ্তমান আধুনিক জগতখনত ইমূৰৰ পৰা সিমূৰলৈ নিজ পিয়াহ গুচাবলৈ পানীৰ সন্ধানত ঘূৰি ফুৰিছে, যাৰ ফলস্বৰূপে নিজ ভগ্নী তথা আত্মীয়ৰো আপোন হ'ব পৰা নাই সিহঁত। তই ভবাৰ দৰে সকলো নহয়ও। যদিহে ভবাৰ দৰে একো হোৱা নাই, তাত কিন্তু মোৰ দুখ নাই, কাৰণ নিজ ভবাৰ দৰে সকলো হোৱা হ'লে পৃথিৱীৰ এই অৱস্থা নহ'ল হয়। ধন্যবাদ।